তো গাইজ আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা বহুত ইনফৰমেশন ভিডিঅ' লৈছো আৰু যিসকল নতুন আমাৰ অসমত ক্ৰিয়েটৰ আছে তেখেতসকলৰ বাবে এই ভিডিঅ'টো কাৰণ তেখেতসকলে পে আউটৰ নামত বহুত হাৰাশাস্তি খায় কাৰণ চাৰিওপিনে দৌৰি ফুৰে কোনো হেল্প কৰা মানুহ নাথাকে আৰু আমাৰ অসমত এটা ভিডিঅ' নাই যিটোৰ দ্বাৰা সলভ হ'ব পাৰে তো গাইজ কোনো এতে হেল্প নকৰে আপুনি বেংকত যাওক বেংকৰ মানুহ আপোনাক হেল্প নকৰে এইবিলাকৰ ক্ষেত্ৰত কোনো আপোনাক হেল্প নকৰে আপুনি নিজে যদি ইন্টেলিজেন্ট নহয় কোনো আপোনাক হেল্প কৰা মানুহ নাই তো আজিৰ ভিডিঅ'টো A to Z আপোনাক হেল্প কৰিম ফেসবুক পে আউটৰ নামত যাৰ হোল্ড হৈ থাকে যাৰ পে আউট $100 কমপ্লিট হয় বেংকৰ একাউণ্টত নাহে তো গোটেইখিনি ডিটেইলছ আপুনি এই ভিডিঅ'টোত পাব তো গাইজ সম্পূৰ্ণ চাব আৰু প্লিজ যিসকলে চাই আছে ভিডিঅ'টো শেয়াৰ কৰে যেন তেখেতসকলে হেল্প প্ৰবলেম হৈ থাকে নতুন ক্ৰিয়েটৰ বিলাকত প্লিজ ভিডিঅ'টো শেয়াৰ কৰক তেখেতসকলৰ যেন সব প্ৰবলেম সলভ হৈ যায় তো গাইজ আজি এটো ফাৰ্স্ট ভিডিঅ' চাগে অসমৰ কোনো এনেকুৱা ভিডিঅ' আপলোড নকৰে তো গাইজ ফেসবুকত পে আউট পাবলৈ ফাৰ্স্টতে আপোনালোকৰ হ'ব লাগিব $100 তো $100 জুলাই মাহৰ যদি আপোনালোকে ইনকাম কৰিছিল পে আউট পাব আগষ্টৰ 20 ৰ পৰা 23 তাৰিখৰ ভিতৰত আৰু 20 ৰ পৰা 23 তাৰিখৰ ভিতৰত আৰু ধৰি লওক আপোনালোকে $100 আপোনালোকে ইনকাম কৰিছে জুলাই মাহত জুলাই মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যিমানখিনি আপোনালোকে ইনকাম কৰিছে সেইখিনি আপোনালোকে 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত আপোনালোকৰ প্ৰসেসিংত যাব প্ৰসেসিংত যোৱাৰ পিছত প্ৰসেসিং দেখাই থাকিব আপোনালোকৰ পে আউটৰ একাউণ্টত তো প্ৰসেসিংত দেখাই ইমান টকা আপোনাৰ ডলাৰ বনি আছে আপোনালোকৰ পেমেন্ট আহিব তো নেক্সট মানে আগষ্টৰ 20 ৰ পৰা 23 ৰ ভিতৰত তো আপোনালোকৰ প্ৰসেসিংত দেখাই থাকব প্ৰসেসিংত দেখাৰ পিছত যেতিয়া আপোনাৰ 20 তাৰিখ আহি পায় বহুত কিছুমানৰ 20 তাৰিখে পেইড হৈ যায় প্ৰসেসিংৰ পৰা পেইড হৈ যায় আৰু কিছুমানৰ 20 তাৰিখ পাৰ হৈ যায় 21 তাৰিখ পাৰ হৈ যায় 22 তাৰিখ পাৰ হৈ যায় 23 তাৰিখ পাৰ হৈ যায় 24 তাৰিখ পাৰ 25 তাৰিখ পেইড নহয় তো প্ৰসেসিং হৈ থাকে তো কি প্ৰবলেম ফেস কৰিব লাগে আৰু কিছুমানৰ হোল্ড হৈ যায় পেমেন্ট কিহৰ কাৰণে তো গাইজ যদি আপোনালোকে ফেসবুকত ইনফরমেশন ভুলকে দিয়ে যদি পে আউট একাউন্টৰ ইনফরমেশন ভুল কৰি দিয়ে বেংকৰ একাউন্ট ডিটেইল ফিল কৰোতে ভুল কৰি দিছে সুইফট কোড দিওতে ভুল কৰি দিছে তেনেহলে আপোনালোকৰ পেমেন্ট হোল্ড হৈ যাব $100 কমপ্লিট হোৱাৰ পিছতো এটো মনত ৰাখিব $100 হোৱাৰ পিছতো আপোনালোকৰ পেমেন্ট হোল্ড হৈ যাব যদি পে আউট একাউন্টত প্ৰবলেম আছে বা সুইফট কোডৰ প্ৰবলেম আছে যদি আপোনালোকৰ পেমেন্ট প্ৰসেসিংতে আছে গাইজ যদি প্ৰসেসিংতে আছে আপোনালোকৰ পেমেন্টটো পেইড হোৱা নাই এতিয়া লয় তো 21 তাৰিখ পাৰ হৈ গল 22 তাৰিখ পাৰ হৈ গল 23 তাৰিখ পাৰ হৈ গল যদি প্ৰসেসিংতে আছে আপোনালোক ৰখি ধৈৰ্য ধৰক আপোনালোকৰ পেমেন্ট আহিব 25 তাৰিখ 26 তাৰিখ হৈ গল 27 তাৰিখ যদি হলিডে আছে মাজত তেনেহলে বন্ধ থাকে আপোনালোক গমে পায় সানডে স্যাটাৰডে যদি থাকে তেনেহলে হলিডে থাকে ওয়ার্কার বিলাকত তো সেই কাৰণে তো মানে পেমেন্টটো প্ৰসেসিংত থাকে পেইড নহয় তো তার পিছত যেতিয়া হলিডে কমপ্লিট হ'ব তাৰপিছত পেইড হৈ যাব আৰামছে একাউণ্টত আইছো যদি একাউণ্টত নাহে তো বহুতে ভাবে কি মোৰ পইচাটো নাহে নেকি মই একাউণ্টটো খুচুৰি দিও যদি আপোনালোকে প্ৰসেসিংত আছে আপোনালোকে যদি একাউণ্টটো খুচুৰি দিয়ে যদি পে আউট একাউণ্টত বেংক একাউণ্ট চেঞ্জ কৰি দিয়ে তেনেহলে আপোনালোকে এটা ডাঙৰ ভুল কৰি আছে কাৰণ পে আউট চেঞ্জ কৰাৰ লগে লগে আপোনালোকৰ পেমেন্ট হোল্ড হৈ যাব তো গাইস আৰু এটা কথা যদি ফেসবুকৰ পৰা পেমেন্ট পেইড হৈ গৈছে 21 তাৰিখ 20 তাৰিখ 21 তাৰিখ 22 তাৰিখ 23 তাৰিখ 24 তাৰিখ 25 তাৰিখৰ ভিতৰত যদি আপোনালোকৰ পেইড হৈ গৈছে পেমেন্ট আপোনাৰ একাউণ্টত আহা নাই তেনেহলে আপোনালোকে ক'ত যাব তো আপোনালোকে বহুতে পইচাটো মোৰ একাউণ্টত আহা নাই তো কি হল মানে পেইড হৈ গৈছে তাৰ পিছত পেইড ধৰি লওক 23 তাৰিখে হৈছে তেনেহলে 4 দিন 7 ওয়ার্কিং ডেজ থাকে তো 7 দিন পার হৈ গল তো পার হোৱাৰ পিছতো যদি আপোনাৰ একাউণ্টত পইচাটো আহা নাই আপোনালোকে ক'ত যাব তো গাইজ আপোনালোকে যদি বেংকত যায় একো হেল্প নাপায় কাৰণ বেংকৰ মানুহৰ ইমান নলেজ নাথাকে সুইফট ব্ৰাঞ্চটো টোটালি বেলেগ আৰু গুৱাহাটীৰ যদি ধৰি লওক ইউকো বেংকৰ এটাই সুইফট ব্ৰাঞ্চ আছে হেতু হল সানমাৰীত আৰু যদি এসবিআই সুইফট ব্ৰাঞ্চ কোড আছে মই নাজানো মালিগাঁৱৰ এসবিআই গুৱাহাটীৰ সুইফট ব্ৰাঞ্চ কোড আছে না এটাই সুইফট ব্ৰাঞ্চ থাকে তো কোড আছে নাজানো তো গাইস যদি আপোনালোকে যদি ফাঁসি গৈছে পেমেন্ট এতিয়া কোড যাব আপোনালোকে 7 ওয়ার্কিং ডেজ পাৰ হৈ যোৱাৰ পিছত তাতে লিখা থাকে যে বেংকত কন্টাক্ট কৰক তো আপোনালোকে বেংকত কন্টাক্ট কৰিলে ভাবিছে নেকি আপোনালোকক হেল্প কৰিব নো কোনো আইডিয়া নাথাকে সুইফট ব্ৰাঞ্চৰ বিষয়ে তো গাইস ইয়াতে নাজানে যে ইন্টাৰনেশনাল ট্ৰানজাকশন কেনেকুৱা হয় কি হয় বেংকৰ ম্যানেজাৰৰ আনকি ইমান আইডিয়া নাথাকে মই নিজে গৈছো ইউকো বেংকত যাই কেনে মই ৰিটাৰ্ন হৈ কেনে মই আইছো কাৰণ মই এবিলা ৰিটাৰ্ন আই ইয়াতে কৈছে এবিলাক তো আমাৰ কোনো নাই এতে আপোনাৰ একাউণ্ট মোৰ একাউণ্ট লৈ বহি চেক কৰিছে একো পোৱা নাই
ইয়াতে কোনো একো বস্তু ইনফৰমেশন পোৱা নাই, ইয়াতে হেল্প কৰিব লগিয়া মানুহ নাই বেংকত। তো আপোনাক কেনেকে কোড গৈছে এটা পইচাটো, আপোনাৰ বেংকৰ পৰা হেল্প নাপায়, তেতিয়া আপোনাক এটাই জায়গাত যাব লাগিব, হেতু হল সুইফট ব্ৰাঞ্চ। আপোনাৰ সুইফট ব্ৰাঞ্চ কোড আছে, আপোনাৰ ডিসিটিত কোড সুইফট ব্ৰাঞ্চ আছে। তো এটো আপোনাক ভাবক, আপুনি গুৱাহাটীৰ যদি সুইফট কোড দিছে, তেনেহলে গুৱাহাটীৰ যোনটো বা গুৱাহাটীৰ সুইফট ব্ৰাঞ্চ আছে তাৰে আহিব লাগিব। যদি আপোনাক য'ত থাকে তাৰে সুইফট ব্ৰাঞ্চৰ কোড দিছে, তেনেহলে সেই সুইফট ব্ৰাঞ্চটোত যাব লাগিব। তো গাইজ, যদি আপোনালোকৰ পইচা ফাঁচি আছে, 8 দিন হৈ গ'ল, 10 দিন হৈ গ'ল, পইচা ফাঁচি আছে, তেনেহলে আপোনালোকে সুইফট ব্ৰাঞ্চত যাওক। তাতে আপোনালোকে গৈ মানুহৰ লগত কথা পাতক, আৰু আপোনালোকৰ যোনটো ফেচবুকৰ পৰা যোনটো পে আউটত আছে, তাতে আপোনালোকৰ এটা পে আউটত ট্ৰানজেকশ্যন আইডি থাকে, সেইটো স্ক্ৰীনশ্বট লৈ যাব। যোৱাৰ পিছত আপুনি সিহঁতক দেখাব যে মোৰ পেমেন্ট আহিছে, এইটো ট্ৰানজেকশ্যন আইডি, তো মোৰ পেমেন্টটো মোৰ একাউণ্টত অহা নাই। তো সিহঁতে বিচাৰিব, আপুনি সিহঁতৰ নাম্বাৰটো লৈ ৱৰ্কাৰৰ নাম্বাৰ লৈ বেংকৰ নাম্বাৰ লৈ আহি ঘৰৰ পৰা কণ্টেক্ট কৰি থাকক। সিহঁতে যেতিয়া চাই কেনে ক'ব, মুম্বাইৰ পৰা হলেও য'ৰ পৰা হলেও সিহঁতে চাই কেনে ক'ব যে আপোনাৰ পইচাটো আহিছে, আপোনাৰ ইয়াতে আছে, আৰু অহা নাই যদি ফেচবুকে পঠাইছে তো আহিব, গ্যাৰান্টি আছে। তো তাতে আছে। তাৰপিছত আপোনাক ক'ব যে আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড এড কৰিবলগীয়া আছে, তাৰপিছতহে আপোনালোকৰ এইটো প্ৰচেছ হ'ব। তো গাইজ, আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড এড কৰাৰ পিছত 2, 3, 4 দিনৰ পিছত আপোনাৰ পেমেন্ট পেইড হৈ যাব। বহুতে আৰু এটা প্ৰব্লেম ফেচ কৰে কি, মানে টেক্স বহুত কাটে। তো মই একদম মানে আপুনি প্ৰাইভেট ফেচবুক হওক, ইউটিউব পে আউটত হওক, প্ৰাইভেট বেংক কেতিয়াও এড নকৰিব। আপোনালোকে ষ্টেট বেংক এড কৰিব সদায়। মোৰ মানে অপিনিয়ন, আপোনাক যে কোৱা নাই যে ষ্টেট বেংকে এড কৰক, কিন্তু মোৰ অপিনিয়ন, মই যিখিনি শাস্তি খাইছো তো পে আউটৰ নামত, মানে আপুনি যেন শাস্তি নাপায়, তো সেইকাৰণে আপোনালোকে ষ্টেট বেংকৰ একাউণ্ট এড কৰিব পে আউটত ফেচবুকৰ, নহলে আপুনি বহুত প্ৰব্লেমত ফেচ কৰিব। ষ্টেট বেংকত কেনেকুৱা, আপোনালোকৰ যদি পেমেন্টটো প্ৰসেসিংও দেখিছে, যদি ফেচবুকে পঠাই দিছে, এটা মেছেজ আপোনাৰ স্ক্ৰীনত, এইটো এটা মেছেজ মই আপোনালোকে দেখিব পাৰে। এই মেছেজটো আপোনাক আগৰ দিনে যোনদিনে পঠাই নাই, আপোনাৰ একাউণ্টত নাহাৰ আগতে মানে সেই মেছেজটো আহি যায়। তো মোৰ লগত মই স্ক্ৰীনটো দেখাই দিম কি মেছেজ আহিছে। তো এই মেছেজটো আহি যায়, তো গম পাই যায় যে মোৰ পইচা আহিছে, কিন্তু মোৰ একাউণ্টত 2-3 দিনৰ ভিতৰত আহি যাব। তো ষ্টেট বেংকৰ এইটো বহুত বঢ়িয়া এটা নিয়ম, কাৰণ যদি ইউএছৰ পৰা পইচা আহি যায়, আপোনাৰ লগে লগে সেইদিনাই মানে মেছেজ আহি যাব যে মোৰ ইমান ৰেমিটেশ্যন, আপোনাৰ ইমান ডলাৰ আহিছে, তো এডভান্স মানে আপোনাক ইনফৰমেশ্যন দি দিয়ে। তো এইটো বহুত বঢ়িয়া, কাৰণ বহুতো মানে পেইড নহল, বেলেগত তো বহুত প্ৰব্লেমত ফচিবলগীয়া হয়, কিন্তু ষ্টেট বেংকে আগতীয়াকৈ জনাই দিয়ে মোৰ তাতে ইমান ডলাৰ আপোনাৰ আহি গৈছে। এতিয়া খালি আপোনালোকৰ ৱৰ্কাৰে যদিনা ৱৰ্কিং ডে থাকিলে 2-3 দিনৰ ভিতৰত, কাৰণ বহুত মানুহৰ পেমেন্ট আহে, তো 2-3 দিনৰ ভিতৰত আহি যাব, মই গম পোৱা যাওঁ। আৰু তো সেইটো এটা বহুত বঢ়িয়া ষ্টেট বেংকৰ। তো আৰু টেক্স এখন ধৰি লওক বেলেগ বেংকত হলে আপোনাৰ 2000 টকা 1500 টকা আপোনাৰ টেক্স লৈ লয়, কিন্তু ষ্টেট বেংকৰ অনলি 100 ৰুপিছত আপোনাৰ পেমেন্ট। যদি 15,000 টকা আহিছে, আপোনাৰ 100 টকা খুব বেছি কাটিব, তাৰপিছত পেমেন্ট হৈ যাব। যদি বেলেগ একাউণ্ট বেংকৰ যদি একাউণ্টত আপোনালোকে পইচা ল'ম বুলি ভাবিছে, তেনেহলে 2000 পৰা 3000, 15,000 টকা পইচা লৈ আছে, আপোনাৰ যদি 3000 বা 2000 টকা কাটিয়ে দিয়ে, আপোনাৰ লাভ কি থাকিল, প্ৰফিট কি থাকিল? তো সেইকাৰণে মই প্ৰাইভেট বেংক ইউজ নকৰোঁ। মই সেইকাৰণে আজিকালি ষ্টেট বেংকে ইউজ কৰোঁ, বহুত বঢ়িয়া ষ্টেট বেংক ইউজ কৰিব। তো গাইজ, এইটো টেনশ্যন ল'বলগীয়া কথা নাই। তো বহুতে প্ৰব্লেম ফেচ কৰে। তো গাইজ, এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় তেখেতসকলৰ বাবে, যিসকলে নতুনকৈ আমাৰ ইউটিউব ফেচবুকত আহিছে, নতুনকৈ ক্ৰিয়েটৰ হয়, নিউলি পেমেন্ট ল'বলৈ আহিছে। তো তেখেতসকলৰ বাবে বহুত ইনফৰমেশ্যন ভিডিঅ', কাৰণ বহুতে ভিডিঅ' বনাই দি থাকে, যিসকলে নতুন ক্ৰিয়েটৰ সিহঁতে ভিডিঅ' বনাই দি থাকে। কাৰণ মই যিটো প্ৰব্লেম ফেচ কৰিছো যেন আপোনালোকে নাপায়, তো সেইকাৰণে এই ভিডিঅ'টো বনাইছো। প্লিজ শ্বেয়াৰ কৰক, যেন তেখেতৰ যেন এই প্ৰব্লেম বিলাক সলভ হয়, বা নতুন যিসকল ফেচবুক ক্ৰিয়েটৰ হয় তেখেতৰ হেল্প হয়। তো এই কাৰণে এই ভিডিঅ'টো বনাইছো। তো গাইজ, থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিঅ গাইজ, থ্যাংক ইউ।